আশ্চৰ্য বৰপাত্ৰই কিন্তু আপোনাৰ গানটো নি তেওঁ তাক আধুনিকৰণ কৰি নিজে গাইছে, আপোনাৰ নামটো এবাৰ নলয়। নাই লোৱা এইটোৱে উৰে দৈকা ফুৰে। পিছত আপোনাৰ বোলে বহুত গান কিছুমান মানে বেলেগ বেলেগ গায়কে লৈছে কিন্তু আপোনাৰ নামটো নলয়। নাম নলয় এতিয়া বিশেষকে মই কৈ আছো টেঙা হোলাৰ হয় আমাৰ সৌ পথাৰ আশ্চৰ্য বৰপাত্ৰ লিখে একচুৱেলি গোহাঁই মনটো গোহাঁই ভাই এই গানটো যে গাইছে মই নিজেই লিখা গান বিহুৰ নামহে মই নিজেই লিখা উৰে দৈকা ফুৰে দৈকা নাচনী দৈকা বিয়া ক'ব পাৰিবনে আশ্চৰ্য নাচনী দৰিকা কোন উৰে দৰিকা কোন এইটো মই বিতকত সোমাব বিচাৰিছো প্ৰশ্ন সুধিম ফুৰে দৰিকা নাচনী দৰিকাৰ বিয়া ফুৰে দৰিকা নাচনী দৰিকাৰ বিয়া নাচনী দৰিকাৰ বিয়াখন পাতিছে হাতী এটা খৰিকা দিয়া নাচনী দৰিকাৰ বিয়াখন পাতিছে হাতী এটা খৰিকা দিয়া কৈ দিলো যেতিয়া বহিম একেলগে মানে আপুনি আশ্চৰ্য বৰপাত্ৰক প্ৰত্যাহ্বান জনাইছে যে এইটো আপোনাৰ গান হয় বুলি আপুনি দাবী কৰিছে মই আশ্চৰ্য বৰপাত্ৰই কিন্তু আপোনাৰ গানটো নি তেওঁ তাক আধুনিকৰণ কৰি নিজে গাইছে, আপোনাৰ নামটো এবাৰ নলয়। নাই লোৱা এইটোৱে উৰে দৈকা ফুৰে দৈকা নাচনী দৈকা বিয়া এই নাচনী দৈকাৰ বিয়াখন পাতিছে হাতী এটা খৰিকা দিয়া হাতীটো কেনেকৈ খৰিকাত দিব সেই প্ৰশ্ন মই উল্টাই ধৰিম এইটো হাতী কি মই বুজাই দিম আশ্চৰ্য বৰপাত্ৰ গোহাঁইক আমাৰ বিপুল চেতিয়া ফুকনে প্ৰত্যাহ্বান জনাইছে। তেওঁ এই প্ৰত্যাহ্বান যদি সাহস আছে গ্ৰহণ কৰক, কাৰণ এই দাবী কৰিছে সেই গানটো সেই কলিটো এওঁৰ হয়। আৰু কিবা তেনেকুৱা গান আছে নেকি যি গান আপোনাৰ পৰা লৈ বহুত লৈছে মোৰ মনত নাই এতিয়া মনত নাই বহুত ললে এতিয়া এই বোলে গাখীৰৰ গোৱালে নকয় সঁচা কথা গাখীৰত পানী দিওঁ বুলি এই আজিকালি ছোৱালীবোৰে নকয় সঁচা কথা চাৰিজনক ভাল পাওঁ বুলিছে নাই বাখৰ এই বেলি বানেহে বান এইবোৰ মই নিজে লিখা দেই কিন্তু এজন এই মাৰৈ মোৰ নামটো লয় দেই ঐ মাছৰ ভাল পাওঁ চিতল ঐ পাচলি ভাল পাওঁ পটল এয়া যে বেয়া নাপাব ৰাতি হ'লে বেছি ভাল পাওঁ ৰঙা পানীৰ বটল এই মই নিজেই লিখা এইবোৰ কোনো হেৰি কৰিব নোৱাৰে। এতিয়া যদি আপোনাক কোনোবা বিহু মঞ্চই নিমন্ত্ৰণ জনায় আপুনি বিহু মঞ্চ কৰিম নিশ্চয় কৰিব। আপুনি বিহু মঞ্চত কৈ দিয়কচোন এবাৰ আপোনাৰ ফোন নম্বৰটো কৈ দিয়ক, কোনোবাই যদি আপোনাক মানে হেৰি নিমন্ত্ৰণ কৰিব বিচাৰে কৈ দিয়ক, নম্বৰটো কৈ দিয়ক এবাৰ। মই ৰাইজলৈ এটাই অনুৰোধ আমাৰ যিখিনি পুৰণা সেই কিছুমান হেৰাই গৈছে মই ৰাখিম বুলি কোৱা নাই কিন্তু মই যিখিনি আগতে গাই আছিলোঁ যদি কোনোবা কমিটিয়ে বিচাৰে বোলে এজন মানুহ আছে পুৰণা বিহু গোৱা গতিকে মোৰ ফোন নম্বৰটো দিছোঁ মই কৈ দিয়ক এবাৰ কৈ দিয়ক 9706193224 এভেইলেবল হিয়াৰ বিপুল চেতিয়া ফুকন। মই নাম্বাৰটো দি দিম বাৰু, ভিডিঅ'টো তলত দি দিম, কমেণ্টছত দি দিম। আপোনালোকে এওঁক নিমন্ত্ৰণ জনাবলৈ হ'লে আমাৰ লগত সম্পৰ্ক কৰিব পাৰে। এটাই কথা কওঁ, কেৱল জনপ্ৰিয় যিসকল এতিয়া কণ্ঠশিল্পী আছে সেইসকলক নিমন্ত্ৰণ কৰাৰ উপৰিও এওঁলোককো নিমন্ত্ৰণ কৰক। এওঁলোক থলুৱা শিল্পী, এওঁলোকক বিহু মঞ্চত সুযোগ এটা দিয়ক গাবলৈ। তাৰ মাজতে কথা এটা আছে, এতিয়া যিখিনি নতুন আমাৰ প্ৰজন্ম উঠি আহিছে আমাৰ কমিটিসকলে 2 লাখ 3 লাখ টকা দিয়ে, মই গাবলৈ যাওঁ দূৰ হ'লে 1 লাখ টকা লওঁ, ওচৰত 50,000 গাড়ী গুচি আহোঁ, মোৰ ঘৰলৈ 10,000 টকাও নাহে। গতিকতে তাকে চাই ৰাইজ মানে কমিটিয়ে ৰাইজটো, আৰু কমিটি নহ'লে এই আমি শিল্পী জীয়াই থাকিব নোৱাৰোঁ। কমিটি আমাৰ অতি দৰকাৰ কমিটি এখনহে শিল্পীক মাতে। গতিকে কমিটিলৈ অনুৰোধ কৰিছোঁ আমাৰ যিখিনি পুৰণা থলুৱা শিল্পী তেখেতলোকক যাতে পাহৰি নাযায়, সেইটোৱে। ধন্যবাদ। এটা দিহানামো আছে, এটা টোকাৰী গাব ন? ঠিক আছে, টোকাৰী এটা গাই দিয়ক। এইটো আঙঠি লোৱা সীতা দেৱী হনুমান আহিছো চোৱা সাগৰৰ সিপাৰে ৰামচন্দ্ৰ আছে ৰৈ
যাবানে নোযোৱা কোৱা ঐ যাবানে নোযোৱা কোৱা এইটো আঙঠি লোৱা সীতা দেৱী হনুমান আহিছো চোৱা সাগৰৰ সিপাৰে ৰামচন্দ্ৰ আছে ৰৈ যাবানে নোযোৱা কোৱা ঐ যাবানে নোযোৱা কোৱা ঐ লংকাৰ ভিতৰে আহি বীৰ হনুমানে ফল মূল ছিঙি খালে অশোক বনৰ মাজে লংকাৰ ভিতৰে আহি বীৰ হনুমানে ফল মূল ছিঙি খালে অশোক বনৰ মাজে সেই সময়ে দেখা পালে লংকাৰ ৰাক্ষসগণে ধৰি বান্ধি হনুক নিলে লংকাপতিৰ কাষে লংকাপতি ৰাৱণৰ ওচৰলৈ গ'ল ৰাৱণে সুধিলে ঐ কৰেনো তই বান্দৰ বুলি সোধে দখাননে ধৰি বান্ধি হনুৰ নেজত জুই লগাই দিলে লংকাপতি কি কাম কৰিলা হনুৰ নেজত জুই লগাই লংকা জ্বলাইলা গোটেই লংকা জ্বলি গ'ল